নমস্কাৰ বন্ধুসকল আৰু আজি আমি তিনিউটি ওলাইছোঁ আজি হাৰমতি বজাৰলৈ দেই এয়া এতিয়া আমাৰ গেট চেট খুলি কৰি পিনি মানে আমি তিনিউটি ওলাই আহিছোঁ ৰাস্তালৈ মানে গাড়ীত উঠিবৰ কাৰণে যিহেতু আজি হাৰমতি বজাৰলৈ বহুত দিন যোৱা নাই আৰু আজি সেয়েহে বিশেষ এটা বস্তু আনিবলগীয়া হৈছে সেইকাৰণে তিনিউটি আহিছোঁ বজাৰলৈ গৈ আছোঁ হাৰমতি বজাৰ আজি ইটানগৰৰ পৰা হাৰমতি বজাৰলৈ যাওঁ আজি ইটানগৰৰ পৰা হাৰমতি বজাৰলৈ যাওঁ দূৰো হয় কিন্তু হ'লেও মানে দূৰ হ'লেও বিভিন্ন বস্তু তাত পাই যায় কাৰণ যেনে অসমত যিমান হ'লেও বস্তুবিলাকৰ দাম কম আৰু বিভিন্ন ধৰণৰ বস্তু পায় তাৰ পৰা লৈ আনিম আৰু সেইকাৰণে তিনিউটি আহিছোঁ আজি গৰমো বহুত বাৰু দেই একদম ৰ'দো দিছে আৰু বজাৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাম বাৰু আহক গৈ পিনি দেখুৱাম আমি এতিয়া বাছৰ পৰা নামিলোঁ তিনিউটি এতিয়া আমি হাৰমতি পালোহি দেই এয়া আৰু এতিয়া বজাৰ ভিতৰলৈ সোমাই যাম আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ দেই আৰু ক'ত কেনেকৈ কি লওঁ কি কথা আপোনালোকক দেখুৱাই থাকিম বাৰু আৰু মানে ইয়াৰ পৰিৱেশটো মানে দেখুৱাই থাকিম এইফালে চাওক হাৰমতি বজাৰৰ পৰিৱেশটো মানে এয়া আৰু এয়া হৈছে বাহিৰৰ চিনাই এতিয়া মানে একদম ধুনীয়াকৈ এনে ভিতৰলৈহে সোমাই আহিছোঁ চাওক এইপিনে গলিয়ে সোমাই আহিছোঁ কাৰণ গৰম বাহিৰত বহুত গৰম আজি যিহেতু বহুত ৰ'দ দিছে আগৰ কেইদিন বৰষুণ আৰু এতিয়া আজি যিহেতু বহুত ৰ'দ আৰু ৰ'দৰ মানে ক'ৰবাত বাহিৰত একো বস্তুৱে চোৱা নাই ডাইৰেক্ট ভিতৰলৈ সোমাই গৈছোঁ আৰু এইফালে এতিয়া আপোনালোককো ভাবিলোঁ যে ভিতৰৰ মানে বজাৰৰ পৰিৱেশটো কেনেকুৱা আৰু এইফালে চাওক ইয়াত নিচীসকলৰ অৰুণাচল প্ৰদেশৰ মানে নিচীসকলে এইবিলাক মানে সামগ্ৰী এইবিলাক দিছে নে মালা কাঁহী বাতি সকলোখিনি নিচীসকলৰ দেই আৰু এইফালে আকৌ আণ্টিগৰাকীয়ে চিৰা বিক্ৰী কৰি আছে আমাৰ গগৈদেৱে ক'লে চিৰা 1 কেজি ল'ম আৰু সেয়েহে এতিয়া মই চাই লৈছোঁ ভালনে বেয়া তাৰপিছত চাই কৰি পিনি ধুনীয়াকৈ ল'লোঁ 1 কেজি আৰু গগৈদেৱে যিহেতু অৰ্ডাৰ দিলেই ল'বলৈ আৰু লৈ গৈ যিহেতু একদম আকৌ উভতিছোঁ বেলেগ এটা গলিৰে চাওক আহি আছোঁ গৰম বহুত গৰম আৰু এইফালে এতিয়া আকৌ উঠি গৈছোঁ সেইফালেদি উঠি গৈ পিনি এতিয়া আকৌ ক'ত পাম তাকো দেখুৱাই আছোঁ দেই একদম মানে ওখ চাপত তেনেকুৱা আৰু যিহেতু গৰম সেইকাৰণে গলিতে সোমাইছোঁ আৰু শেষত পালোহি মই যিটো বস্তু ল'ম বুলি কৈছিলোঁ সেয়া ল'লোঁ এইটো হৈছে পিতাইমানুৰ ভাগৰ বাকী দুটা মোৰ ভাগৰ আৰু লৈ গৈ ধুনীয়াকৈ দাদাজনে টোপোলা মানে পেকিং কৰি দিছে আৰু পেকিং কৰাৰ পাছত লৈ গৈ মানে ৰখি থকা নাই একদম তুফান আহিছোঁ আৰু এটা বস্তু ল'বলগীয়া আছে দেই আৰু যিটো বস্তু আপোনালোকক এয়া দেখি চাগে গম পাইছে এয়া মানে গৰমত যিহেতু মানে কটনৰ বেড কভাৰ এখন লাগে বুলি বেলেগ বেড কভাৰ আছে যিহেতু গৰম এতিয়া গৰমত কটনৰখন ভাল লাগে আৰু সেয়েহে এতিয়া কটনৰ বেড কভাৰ এখন সেয়া চাই আছোঁ সিখন চাইছোঁ মানে পচন্দ হোৱা নাই শেষত এইখনকে ল'লোঁ লৈ গৈ আৰু এজন আমাৰ তাতো যায় বজাৰলৈ এতিয়া হাৰমতিটো পাইছোঁ এজনক দেই হাতীকো লৈছে হাতীকো তাৰপাছত আকৌ আহিলোঁ আকৌ মাছৰ বজাৰলৈ ভাবিলোঁ যে মাছৰ বজাৰখনো আপোনালোকক অকণমান দেখুৱাম আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ মাছ মানে কি ভাঙোন মাছ নে কি কয় আৰু এইবিলাক হৈছে ৰূপচন্দা দেই কিন্তু ৰূপচন্দা আকৌ আমাৰ গগৈদেৱে আকৌ ৰূপচন্দা হওক বা কচ মাছ বেছি নাখায় খুব মানে লোকেল মাছ খায় আৰু সেয়া মানে লোকেল মাছ পিছে গৈ আছে পুঠি দনিকণা মৰা মাছ যে সেয়া বিচাৰি গৈ আছে আৰু এইফালে চাওকচোন গাহৰি বজাৰ গাহৰি একদম কটা দেখিছেনে ষ্টাইল মানে চবটো লাইন কিন্তু চবটো গাহৰি মাংস বেলেগ একো মাংস তাত নাই কোনটো গাহৰি খাই মানে সেইটো ইচ্ছাকৃতভাৱে মানে খাব পাৰে বা আনিব পাৰে চাওক একদম এইবিলাক এয়া কুচিয়াকেইটা ইমান দেখি তাৰ শেষত সোমালোহি মানে শাক পাচলি বজাৰত কেঁচা শাক পাচলি যিহেতু লোৱা নাছিলোঁ আৰু সেয়েহে এতিয়া ভাবিলোঁ যে কেঁচা শাক পাচলি দুটামানো লৈ যাম বুলি এতিয়া সোমাই আহিছোঁ বাহিৰত দেই দেখিছেনে একদম টিৰপালৰ তলতো মানে ইমানেই গৰম নহয় আজি বহুত ৰ'দ আৰু তাৰপাছত আকৌ পিতামানে ক'লে বোলে কিবা এটা খাওঁ মা ইমান মোৰ কিবা এটা খাওঁ লাগিছে আৰু সেয়েহে এতিয়া হোটেললৈ সোমাই আহিলোঁ আৰু কি খাই আমাক গগৈদেহে জানিলোঁ পেপচি খায় আৰু পেপচি এটাকে বোলে দিয়া ঠাণ্ডা পেপচি এটা দিয়া আৰু সেয়া এতিয়া গৰম হৈছে যিহেতু বেছি আৰু সেয়েহে এতিয়া হোটেলতে বহি এতিয়া ঠাণ্ডা এটা খাই লওঁ যিহেতু মানে ফেন চলি আছে যিটো পূৰা গৰম